নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এ লেটাৰ টু গডৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ বাবে মই প্ৰশ্ন আৰু উত্তৰসমূহৰ অসমীয়া ভাঙনিও কাষত লিখি দিছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো চাওঁ আহা। হোৱাট ডিড লেঞ্চো হোপ ফৰ? লেঞ্চোৱে কি আশা কৰিছিল? আৰু আনচাৰটো কি লিখিছোঁ? লেঞ্চো hoped for a downpour or at least a shower because the only thing the earth was needed the rain. অসমীয়া ভাঙনি হ'ব, লেঞ্চোৱে এজাক প্ৰবল বৰষুণ নতুবা এজাক কম পৰিমাণৰ বৰষুণ আশা কৰিছিল, কাৰণ সেই মাটিখিনিক একমাত্ৰ লাগতিয়াল বস্তুটো আছিল বৰষুণ। পিছৰ প্ৰশ্ন, why did লেঞ্চো say the raindrops were like new coins? কিয় লেঞ্চোৱে বৰষুণৰ টোপালবোৰক নতুন মুদ্ৰাৰ দৰে বুলি কৈছিল? আৰু আনচাৰ হ'ব, when the big drops of rain began to fall, then লেঞ্চো knew that the raindrops would bring him much crop বা গ্ৰেইন। তোমালোকে ক্ৰপ বুলিও লিখিব পাৰা, গ্ৰেইন বুলিও লিখিব পাৰা, আৰু দুয়োটাৰ অৰ্থ হৈছে শস্য। And also would bring some new coins through them. So লেঞ্চো said the raindrops were like new coins. যেতিয়া বৰষুণৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া লেঞ্চোৱে জানিছিল যে সেই বৰষুণৰ টোপালবোৰে লেঞ্চোক অধিক শস্য আনি দিব আৰু লগতে নতুন মুদ্ৰাও এইবোৰৰ পৰা আগমন ঘটিব। সেয়েহে লেঞ্চোৱে বৰষুণৰ টোপালবোৰক নতুন মুদ্ৰাৰ দৰে বুলি কৈছিল। পিছৰ প্ৰশ্ন, how did the rain change what happened to লেঞ্চো's fields? সেই বৰষুণ কেনেদৰে সলনি হৈছিল আৰু লেঞ্চোৰ পথাৰখনত কি হৈছিল? Answer, at first the big drops of rain began to fall, but বা unfortunately, তোমালোকে দুইটাই ব্যৱহাৰ কৰিব পাৰা, but কিন্তু আৰু unfortunately মানে হৈছে দুৰ্ভাগ্যবশতঃ, after some time a strong wind began to blow and along with the rain very large hailstones began to fall. After that the rain had changed to hailstorm. After the hail the field was white as if covered with salt. Secondly, not a leaf remained on the trees. Thirdly, the corn was totally destroyed and the flowers were gone from the plants. অসমীয়া অৰ্থ, প্ৰথমতে বৰষুণৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু অলপ পাছতে এজাক প্ৰবল ধুমুহা বলা আৰম্ভ হৈছিল আৰু বৰষুণৰ লগতে ডাঙৰ শিলবোৰো পৰিব আৰম্ভ কৰিছিল। তাৰ পাছত সেই শিলা বৰষুণ বা শিল ধুমুহালৈ সলনি হৈছিল। সেই শিল ধুমুহাৰ পাছত সেই পথাৰখন বগা হৈ পৰিছিল যেন নিমখেৰেহে আবৃত আছিল। দ্বিতীয়তে এটাও পাত গছত থকা নাছিল। তৃতীয়তে শস্যবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল আৰু ফুলবোৰ ডালৰ পৰাও সৰি পৰিছিল। পিছৰ প্ৰশ্নটো, what were লেঞ্চো's feeling where the hail stopped? যেতিয়া শিল ধুমুহা বন্ধ হৈছিল তেতিয়া লেঞ্চোৰ কেনে ভাৱনা হৈছিল? এইটো when হ'ব লাগিছিল। After the hail stopped, লেঞ্চো's soul was filled with sadness. He expressed that year they would have no corn. Also he sorrowfully said that they would go hungry that year. Again he said that a plague of locusts would have left more than that or the hail. শিল ধুমুহা বন্ধ হোৱাৰ পাছত লেঞ্চোৰ মনটো দুখেৰে ভৰি পৰিছিল। তেওঁ প্ৰকাশ কৰিছিল যে সেই বছৰ তেওঁলোকৰ কোনো শস্য নাথাকিব। লগতে তেওঁ দুখতেই কৈছিল যে তেওঁলোকে সেই বছৰ ভোকতে থাকিব লাগিব। আকৌ তেওঁ কৈছিল যে লকাষ্ট নামৰ পোকৰ দল হোৱাহেঁতেন অলপ বেছিকৈ এৰি গ'লহেঁতেন। পিছৰ প্ৰশ্নটো, who or what did লেঞ্চো have faith in? What did he do? অসমীয়া অৰ্থ হ'ব, কোন বা কিহৰ ওপৰত লেঞ্চোৱে বিশ্বাস কৰিছিল আৰু তেওঁ কি কৰিছিল? Answer, লেঞ্চো had deep faith in God. So in that helpless situation he wrote a letter to God and he informed about his problems. Also he wanted 100 pesos to sow his field again and to live until the crop comes. লেঞ্চোৱে সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত বিশ্বাস কৰিছিল, সেয়েহে সেই বিপদৰ সময়ত তেওঁ ভগৱানলৈ এখন চিঠি লিখিছিল আৰু তেওঁ অসুবিধাসমূহৰ বিষয়ে জনাইছিল। লগতে তেওঁ পথাৰখনত পুনৰ বীজ সিঁচিবৰ বাবে আৰু শস্য নহালৈকে জীয়াই থাকিবৰ বাবে লেঞ্চোৱে ভগৱানৰ পৰা 100 পেছ'ছ বিচাৰিছিল। নেক্সট প্ৰশ্ন, who read the letter? চিঠিখন কোনে পঢ়িছিল? When the postman saw that the letter was addressed to God, he laughed and took the letter to the postmaster, who then read the letter. আনচাৰ হ'ব, যেতিয়া ডাকুৱালজনে চালে
পোষ্টমেন মানে অ'কে ডাকোৱালজনে চালে চিঠিখন ঈশ্বৰলৈ সম্বোধন কৰা হৈছে। তেওঁ হাঁহিছিল আৰু চিঠিখন ভাৰপ্ৰাপ্ত কৰ্মচাৰী বা পোষ্ট মাষ্টাৰ তেওঁৰ ওচৰলৈ লৈ গৈছিল আৰু যিজনে চিঠিখন পঢ়িছিল। পিছৰ প্ৰশ্নটো হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু দেন বা আফটাৰ ৰেড দ্য লেটাৰ অৰ্থাৎ তেতিয়া পোষ্ট মাষ্টাৰজনে কি কৰিছিল যেতিয়া চিঠিখন পঢ়িছিল তেতিয়া তেওঁ কি কৰিছিল। এট ফাৰ্ষ্ট দ্য পোষ্ট মাষ্টাৰ readied to answer the letter by goodwill, ink and paper. But when he knew about the matter of 100 pesos, then he collected 70 pesos from his employees, several friends and part of his salary. At last he had given the money to Lancho by a letter and through the postman. প্ৰথমতে পোষ্টমাষ্টাৰজনে ভাল সম্ভাষণেৰে উত্তৰ দিবৰ বাবে সাজু হৈছিল। ৰেডিড মানে কি সাজু হৈছিল। কিন্তু যেতিয়া তেওঁ 100 পেছৰ কথাটো বা বিষয়টো গম পাইছিল তেতিয়া তেওঁ কৰ্মকৰ্তাসকল বহুতো বন্ধুৰ পৰা আৰু নিজৰ দৰমহাৰ পৰা 70 পেছছ গোটাইছিল। অৱশেষত এখন চিঠিৰ সৈতে আৰু সেই পোষ্টমেনজনৰ যোগেৰে লেঞ্চোক সেই টকা অৰ্পণ কৰিছিল। নেক্সট কুৱেশ্যন ৱাজ লেঞ্চো ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট লেঞ্চোৱে তেওঁৰ বাবে এখন চিঠি টকাৰ সৈতে পোৱাত আচৰিত হৈছিল নেকি? No, absolutely not. Lancho had deep faith in God, so he did not surprise or react strange to find a letter for him. Instead, he was angry for finding the less money he wanted. নহয় তেওঁ অৱশ্যেই হোৱা নাছিল। লেঞ্চোৰ ভগৱানৰ ওচৰত গভীৰ বিশ্বাস আছিল, সেয়েহে সেই চিঠিখন পোৱাত কোনো আচৰিত নতুবা অচিনাকি প্ৰতিক্ৰিয়া কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ বিচৰাতকৈ কম টকা পোৱা বাবে খংহে কৰিছিল। পিছৰ প্ৰশ্নটো হোৱাট মেড লেঞ্চো এংগ্ৰি কিহে লেঞ্চোক খং উঠাইছিল। Lancho wanted 100 pesos to sow his field again and to live until the crop comes. When he found 70 pesos in the letter, then he was angry. He thought that the rest of the money was captured by the post office employees. So for this reason, he commented, the post office employees are a bunch of crooks. তেওঁৰ যেতিয়া পথাৰখনত পুনৰ বীজ সিঁচিবৰ বাবে আৰু শস্য নোহোৱালৈকে জীয়াই থাকিবৰ বাবে লেঞ্চোৱে কি কৰিছিল ভগৱানৰ পৰা 100 পেছছ বিচাৰিছিল। যেতিয়া তেওঁ চিঠিখনত 70 পেছছ পাইছিল তেতিয়া তেওঁৰ খং উঠিছিল। তেওঁ ভাবিছিল যে বাকী টকাকেইটা ডাকঘৰৰ কৰ্মচাৰীসকলে ৰখাই থৈছিল। সেয়ে সেই বিষয়টোৰ বাবে তেওঁ মতামত দিছিল যে ডাকঘৰৰ কৰ্মচাৰীসকল ঠগবাজি বাঞ্চ অফ ক্ৰুকছ মানে কি ঠগবাজি কৰা লোক। ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আছে। নেক্সট ক্লাছত মই বাকীখিনি দিম। থেংক ইউ।